অংকখিনি কৰিলি নে নাই? মই নাই কৰা পাই দৰকাৰ নাই কৰিব আমি চাকৰ নেকি দিয়ে দিয়ে তাকে কৰিম তইহে মাৰ খাবি আমি নেখাওঁ হয় দহ বেগ গৈ দিব পলাহে কৰিলি নে নাই? নাই কৰা কি হ'ল হাঁহি আছ যে তহঁতকেইটা এদিনো ঘৰত দিয়া কামবোৰ নকৰ সেইকাৰণে মাৰ খাওঁ আৰু সিহঁতে প্ৰায়ে স্কুললৈ নাযায় মাক দেউতাকক স্কুললৈ যাওঁ বুলি কৈ য'ত ত'ত বগৰী লেটেকু চুৰ কৰি খাই ফুৰ কত যে কিমান চুৰ কৰিলি ঠিকনা নাই ঐ এইজোপা লেটেকু আমলখি গছ খাওঁ নেকি ইমান লাগি আছে দেখিলে লোভ লাগি যায় ঐ দেৰি নহ'বনে বাৰু? কেইটামান খাই যাওঁ ব'লা এতিয়া স্কুল কৰিবলৈ আধা ঘণ্টা বাকী এতিয়া কেনেকৈ পাৰিম? উঠি যাব পাৰিলি নহয় উঠি গ'লে কিবা কাপোৰ কানি লেতেৰা নহ'ব নেকি স্কুললৈ কেনেকৈ যাবি আমি আৰু কেইটামান খাই যাওঁ যাবি কিন্তু যিহে তহঁতি নাযাবিয়ে যাবিনে দৰকাৰ নাই যাবলৈ স্কুল ছুটি দিয়ালৈকে ইয়াতে ৰৈ থাকিম আজি এনেও শুনিবা নহৰেহে নহৰে বৰ চিকতা কৈছে ইমানকৈ লাগি থাকিলেও নহৰে মোৰ ওচৰত ৰাখিম ময়ো আনিম পাছে আমাৰ মুঠ টকা কিমান হ'ল পাই কিমান সিদিনা মই যোগ কৰোঁতে 122 টকা হৈছিল ৰিজুৰ দোকান জুতিৰ দোকান আৰু আমাৰ স্কুলৰ দোকান কি কণত চুৰ কৰাটো বৰ ভাল নাই তোৰ দোকানত বেছি টকা চুৰ কৰিলি নে স্কুললৈ নোযোৱা চুৰ কৰা কথা যদি ঘৰত গম পাই কি হ'ব বাৰু কি হ'ব আৰু মাৰিব আকৌ সিদিনা মই ঘৰ চুৰ কৰোঁতে মাহঁতে গম পাইছিল আৰু মাৰিছিলোঁ এই আমলখিজোপা আমাৰহে বাবা এইকেইটা স্কুললৈ নগ'ল আমি যাওঁ নাযাওঁ আমাৰে কথা তহঁত ক'বলৈ কি দৰকাৰ তহঁতৰ মা দেউতাক লগাই দিম ৰ স্কুললৈ বুলি আহিছিলে আমলখি খাই ফুৰা বেছি সেইদিনাখন মই ইহঁতক ফিজুহঁতৰ দোকানত চুৰ কৰাও দেখিছোঁ বেছি কথা নকবি ছোৱালী একে গুচা দাঁত মোক সমান কৰি দিম একে গুচাই সমান কৰিব পাৰিবি কৰি চাহিচোন বাই ইহঁতৰ লগত কাজিয়া লাগি লাভ নাই আমলখি কেইটামান পাৰি দিয়াহি ভয় পাদুৰি দুজনী চাহ আকৌ ভয়তে পলাল তাহাঁত দুটালৈ আমি ভয় নাখাওঁ বুজিছ ভণ্টিলে আমলখি খাওঁ বুলি কোৱা কাৰণেহে পাৰিব নোৱাৰিছোঁ তহঁত দুটা স্কুললৈ কিয় নাযাওঁ কোনে স্কুল যায় দৰকাৰ নাই যাবলৈ আমাৰ পঢ়িবলৈ টকা নাই বুলি টকা হ'লে কিমান যে পঢ়িবলৈ মন আছিল ৰিক্সাখন চলাইছে তাৰে এমুঠি ভালদৰে খাবলৈ নহয় তথাপিও আধা পেটীয়াকৈ খাওঁ আৰু মা টকা হ'লে কিবা এটা হ'ল ভণ্টিটো ময়ে খাব লাগে মোৰ ব'লা বৈ ব'লা ক'লৈ যাবি এইকেইটা হ'ল অলপ ভালেই হ'ল অলপ শান্তিৰে থাকিবলৈ পাম মোৰ ভণ্টি লেটেকু কেইটামান খা বাই মোৰ বৰ ভোক লাগিছে দেউতাৰে যে অহা নাই কাৰণতে ইয়াতে গান এটা গাচোন আগতে যে মায়ে গাইছিলে
দোকানৰ বাহিৰতে ৰৈছিল দেখোন তহে দোকানীটোক আগত দেখিছিলি হ'ব দে মই বস্তুখিনি লৈ আহোঁতে বহুত সময় নালাগিল নেকি হ'ব দে কি কি আনিবি চাম লোৱা এই চিপছ 2 পেকেট আৰু কলম এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল কিনি আনিলেও তহঁতৰ মিলিব তহঁত মানে ভুল এটা কৰি দিবি নহয় কৈ যাব লগ আৰু কি কি আনিবি আৰু চাবোন 3 পেকেট আৰু আনিব নোৱাৰিলোঁ আৰু আনিব নোৱাৰিলি মোক ক'লে যোৱাতে নাই ভাল চাবোন কাৰ আনিছে সেইখন নাজানো নহয় মইনো কি জানো ওচৰত পাইছোঁ কাৰণে আনিছোঁ তইতো মোক চুৰ কৰিব শিকালি তইতো ক'ব পাৰ কি আনিব লাগে কি নালাগে সেইখন নাজানো মোক কোনে শিকালি মই নিজে জানোচোন হ'ব আজিৰ পৰা তেনে ভুল নকৰিবি তই ল এই মই ন কলম তই দুডাল ন তিনিডাল মই ন তই কেনেকৈ 3ডাল ল'বি ময়ে আনিছিলোঁ তই দেখোন দোকানৰ বাহিৰতে ৰৈছিলি মই যদি নোপোৱাহেঁতেন দোকানীজন আহিছে তেতিয়া তোৰ কি হ'লহেঁতেন মাৰহে খালোহেঁতেন কিমান যে মাৰ খালোঁ সেইদিনা মতিৰামৰ দোকানত চুৰ কৰোঁতে 2কে যে কিমান মাৰিলে পাছে ময়ে বেছিকৈ মাৰ খালোঁ সেই তেতিয়াৰ পৰা মায়ে মোক তোৰ লগত স্কুললৈ যাব নিদিয়ে আৰু ঘৰৰ ওচৰডোখৰত কোনোবাই দেখে বুলি তোৰ লগত নাযাওঁ এই লুবনীটো ল'বই লাগিব তহঁতৰ দুটামান দোকান দিওঁ ল এতিয়া কেনেকৈ পলাবি অথনি পলাই এদিন বুলি এতিয়া পলাব নোৱাৰ দৰকাৰ হ'লে তোৰ মাক দেউতাকক আনিমগৈ সদায় এনেকৈ চুৰ কৰি থাকিলে দোকান ওলাম হ'ব কোনটো নাই কৈছিল ক পলা সোমাইছোঁ অংকুৰ পলা আজিৰ পৰা আৰু কেতিয়াও নকৰোঁ মোৰ দোকানৰ পৰা কি আনিলি চাওক চিপছ 2 পেকেট চাবোন 3ডাল কলম 5ডাল আৰু চাওক কি আনিলি পেন্সিল 2টা আৰু একো নাই জানে দেখোন মোৰ দোকানখনত কিমান বস্তু দাদা এখন লৈয়ে যাই যদি মোৰ লাভ তইনো দোকান এৰি কলৈ গৈছিলি ছোৱালীজনীয়ে কান্দিছিল বাবে তাই আকৌ দিব গৈছিল এই দুটানো কাৰ ল'ৰা ঐ তোৰ বাপেৰৰ নাম কি লতিকান্ত বাপেক যেনেকা পুতেকো তেনেকুৱা তোৰ নামটো কি আছে অংকুৰ নেকি আচলতে অংকুৰ নহয় অসুৰহে আৰু তোৰ বাপেৰৰ নাম কি হৰিচন্দ্ৰ হৰিচন্দ্ৰ এইজন দেখোন বহুত ভাল মানুহ তেওঁ মই একেলগেই পঢ়া দেখিছে দোকানী ই সংগত কৰি কেনেকৈ বেয়া হৈ গৈছে আজিৰ পৰা চুৰ নকৰোঁ বুলি 10 বাৰকৈ উঠা বহা কৰ 1 2 3 4
আজিৰ পৰা যদি আৰু এনেকা কথা শুনো কথা বেয়া হৈ যাব আৰু আমাৰ স্কুলৰ বদনাম দোকানত কিমান কেতিয়া চুৰ কৰিলি পইচাকেইটা যেনে তেনে কিবা কৰি দি দিবি নহ'লে পুলিচত লগাই দিম আৰু স্কুল নগ'লে স্কুলৰ নাম কাটি দিম ব'লা দোকানী যাওঁ ব'লা নাযাওঁ বুলি কৈছিলোঁ নহয় তই যাওঁ বুলি কোৱাৰ কাৰণে আজি আমি বহুতো লাজত পৰিলোঁ আজিৰ পৰা নকওঁ আৰু এতিয়া দোকানীজনৰ পইচা কেনেকৈ দিম ঘৰতে কৈ পইচা কেইটকামান আনিব লাগিব অংকুৰ ইয়াত এতিয়া কি হৈছিল ছাৰে যে কাৰোবাক টানি টানি লৈ গৈছিল অকলে নহ'ব নহ'লে চবকে চিঞৰি কৈ দিম কি কৰিলি কৈছোঁ খালোঁ আম চনা আৰু কিবা কিবি খালোঁ আজিৰ পৰা সঁচাকৈ কৈছোঁ আৰু চুৰ নকৰোঁ সদায় তহঁতৰ লগতে স্কুল